নমস্কাৰ, কমল এগ্ৰো অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ কমল এগ্ৰো ফাৰ্মত এয়া পদুনা ৰুই থকা হৈছে। পদুনাৰ সবিশেষ জনাম, কেনেকৈ ৰুব লাগে আৰু এইটো বহুত এটা লাভদায়ক খেতি, যিহেতু আগন্তুক এপ্ৰিল মে' মাহলৈ আমি এইবিলাক প্ৰস্তুতি চলাই আছোঁ। দাদা নমস্কাৰ। হয়, নমস্কাৰ। আজি অকণমান আপুনি কওকচোন পদুনাৰ বিষয়ে, পদুনাৰ কেনেকৈ ৰুব লাগে বা কি পদ্ধতিৰে ৰুলে হয় কওকচোন, অকণমান জনাওক। মাটিটো কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইটোৱে প্ৰথম জনাওকচোন বাৰু। হয়, পদুনা ৰুব হ'লে আপোনাৰ ধৰি লওক প্ৰথম মাটিটো আপোনালোকে হাল বোৱাৰ আগত যিমানখিনি সাৰ প্ৰয়োগ কৰিব লাগে সেইখিনি কৰি ল'ব পাৰে। ধৰি লওক আপোনালোকে মাটিডৰা যেতিয়া আপোনাৰ এই পদুনাত যথেষ্ট গোবৰ লাগে, গোবৰ দিলে আপোনাৰ ভাল। গতিকে এবিঘা মাটিত 2 তেলৰ গোবৰ দিব আৰু তেনেকৈ চুপাৰ আপোনালোকে বিঘা প্ৰতি 50 কেজি দিব, ইউৰিয়া 20 কেজি দিব, DAP 15 কেজি দিব আৰু পটাছ আপোনালোকে 20ৰ পৰা 25 কেজি ভিতৰত দিব পাৰে। হয় হয়, যদি অৰ্গেনিককৈ কৰোঁ বুলি কয়? হয়, অৰ্গেনিককৈ কৰোঁ বুলি ক'লে মানে অৰ্গেনিকে বহুত বস্তু আছে। ধৰি লওক আপোনালোকে গোবৰ ইউজ কৰিব পাৰে, কেঁচুসাৰ ইউজ কৰিব পাৰে, লগত আপোনালোকে চইল ইউজ কৰিব পাৰে। অৰ্গেনিক কৰিব বিচাৰিলে মানে এমিনো এচিড থকা বা ফ্লৰিক এচিড থকা আপোনালোকে চইল ইউজ কৰিব পাৰে। তেতিয়া যদি আপোনালোকে পৰাপক্ষত এইবিলাক অৰ্গেনিক কৰিলে ভাল। মই অৰ্গেনিক কৰিব বিচাৰোঁ, কাৰণ আমি এতিয়া ধৰি লওক এইখিনি আমি কেমিকেল ইউজ কৰি আপোনাৰ এইটো মাটিটো যিহেতু অলপ হেৰি হৈ ডেমেজ হৈ গৈছে। ডেমেজ হৈছে। গতিকে আমি ফুল অৰ্গেনিকত আপোনাৰ ইমানটো প্ৰডাকশ্যন নিদিব। গতিকে আমি অলপ কেমিকেল ইউজ কৰোঁ, লগতে আমি অৰ্গেনিক ইউজ কৰোঁ। দেখিবলৈ পাইছে গোবৰবিলাক এইবিলাক ওপৰতো থাকি গৈছে, হাল বোৱাৰ পিছতো পূৰা ডাঠকৈ গোবৰ দিয়া হৈছে। হয়, হয়। অকণমান জনাওকচোন যে পদুনাটো কিটো ৰুব লাগে, পদুনা নে গুটি পায়নে নে কি কথাটো অকণমান জনাওকচোন। হয়, পদুনা আমি হিচাপত আমাৰ এখন বাৰী আছে, বাৰীৰ পৰা আমি পদুনা উঠাই আনিছোঁ। তাত বৰ্তমান বিক্ৰী কৰি থকা হৈছে আৰু বৰ্তমান এখন বাৰীত আমি পদুনা লগাব বিচাৰিছোঁ। গতিকে আমি এনেকৈ পদুনা উঠাই আনিছোঁ, চাব পাৰে ইয়াত আমি শিপাই উঠাই আনিছোঁ। বৰ্তমান এনেকৈ ধৰি লওক অলপ শিপা থাকি পিনি এনেকৈ ৰুই দিব, অলপ ডিষ্টেঞ্চ দিব। ডিষ্টেঞ্চটো কিমান মান ৰাখিব? হয়, ডিষ্টেঞ্চটো আপুনি 4 আঙুল 5 আঙুলৰ দিব লাগে। আৰু গুটিও পোৱা যায় বজাৰত, গুটি মাৰ্কেটত পোৱা যায়। গুটিতকৈ ধৰি লওক এইটো লাভদায়ক। আমাৰ যিহেতু আমাৰ ফাৰ্মত অলৰেডি আমাৰ বেলেগ এখন বাগান আছে, যিহেতু তাৰ পৰা এয়া পুলি মানে ধৰি লওক উঘালি আনিছোঁ ডাইৰেক্ট, আৰু ডালটো আগটো ৰুলেও হয় আৰু আগ ৰুলেও হয়। পদুনা খেতিটো আমাৰ কৃষক বন্ধুসকলে গুৰুত্বভাৱে নলয়। পদুনা খেতিটো বহুত লাভদায়ক খেতি হয়, যিহেতু এতিয়া বাৰিষা ছিজন, আপোনাৰ আমৰ ছিজন আহি আছে। আমৰ ছিজনত আপোনাৰ পদুনাৰ চাহিদা যথেষ্ট বেছি হয়। এতিয়া আপোনালোকে ধৰি লওক এতিয়া বজাৰত যদি ইমান মুঠা আপোনাৰ পদুনা লৈ যায়, তেতিয়া 10 টকাকৈ পাব পাৰে। বৰ্তমান সময়ত আমি বিক্ৰী কৰি আছোঁ ইমান মুঠা 10 টকাকৈ। আৰু এইটো যিহেতু বাৰিষালৈ গুচি গ'লে সেইটো 20 টকা 25 টকা পোৱা যায়। দামটো ভাল এটা ৰেট পোৱা যায়। আৰু ইয়াৰ চাহিদা যথেষ্ট বেছি। আপোনাৰ নাভাবিব যে অকল বাৰিষাই চাহিদা বেছি, খৰালি হওক বাৰিষাই হওক পদুনাৰ চাহিদা যথেষ্ট বেছি। আৰু এটা কথা অকণমান ৰাইজে ধৰি লওক জানিব বিচাৰিব, যিহেতু পদুনাখিনি যেতিয়া ডাঙৰ গ্ৰ'থ লৈ লোৱাৰ পিছত ধৰি লওক এই বৰষুণ পৰিব, মাৰ্চ এপ্ৰিল মাহত অধিক বৰষুণ হ'ব, তেতিয়াতোতো ধৰি লওক জ্বলি যাব বা খাৰে ধৰিব। তাৰ কাৰণটো কি? খাৰে নধৰিবলৈ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ আপোনালোকে কি ব্যৱস্থা কৰিব কওকচোন অকণমান জনাওক। হয়, আপোনালোকে দেখিবলৈ পাইছে আমি বৰষুণৰ পৰা ৰক্ষা পাবলৈ এনেধৰণৰ ভেটি বনাইছোঁ। আপোনালোকে চাব পাৰে 4 ফুটৰ পৰা 5 ফুট হ'ব পাৰে। 4 ফুট 5 ফুটৰ আপোনাৰ অন্তৰত আপোনালোকে ভেটি বনাব পাৰে। এনেধৰণৰ ভেটি বনাই ল'ব পাৰে। দেখিছে? হয়, এনেকৈ ভেটি বনাই ল'ব। আৰু যেতিয়া আপোনাৰ বাৰিষা ছিজন আহি আছে, বাৰিষা ছিজন বেছি বৰষুণ দিলে খাৰ হয়। গতিকে আপোনালোকে ইয়াত পানী কাপোৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ওপৰত ধৰি লওক গুটি যেনেধৰণে আমি পচাওঁ, গুটি পচোৱা যেনেকৈ নাৰ্চাৰী কৰা হয়, ঠিক তেনেধৰণে ইয়াত ছেম ষ্টাইলত আমি পলিথিন পৰৱৰ্তী সময়ত পলিথিন লগাম। পাৰিলে মানে পলি হাউচো ব্যৱহাৰ কৰিব পাৰে। পলি হাউচত প্লট হ'লেও ভাল। গতিকে আমি পলি হাউচ ইউজ কৰা নাই, আমি এনেকৈ পলিথিন ব্যৱহাৰ কৰোঁ। আমি তাতো ইখন বাৰীতো এনেকৈ পলিথিন ব্যৱহাৰ কৰি আহিছোঁ। আৰু নহ'লে মাৰ্কেটত ধুনীয়াকৈ এইটো গ্ৰীণ নেটটো পায়, গ্ৰীণ নেটটো লগাব পাৰে ধুনীয়াকৈ। গ্ৰীণ নেট লগালেও আপোনাৰ যথেষ্ট আপোনাৰ এই খাৰ ধৰা বেমাৰটো তাত নহয়, কাৰণ গ্ৰীণ নেট লগালে আপোনাৰ বৰষুণৰ বা ৰ'দৰ পৰিমাণটো যথেষ্ট নিয়ন্ত্ৰণ হয়। পলিথিনো লগোৱা হ'ল ওপৰত, তাৰপিছতো যদি ধৰি লওক ফাংগাছৰ এটেকটোতো আহেই ধৰি লওক সেইটো ছিজনত, ফাংগিচাইডনো কি মাৰিব লাগে অলপ জনাবচোন। যদি অৰ্গেনিক হয় তেতিয়াহ'লে আপোনালোকে প্লাণ্ট চেভাৰ ইউজ কৰিব পাৰে। আৰু যদিহে মানে পোকে ধৰে তেতিয়াহ'লে আপোনালোকে অৰ্গেনিক বাটচা পাব, সেইটো ইউজ কৰিব পাৰে। যদি কেমিকেলত অকণমান কৈ দিয়ক। হয়, যদি কেমিকেল ইউজ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে ধৰি লওক ইনটেক্স ব্যৱহাৰ কৰিব পাৰে। তাৰপাছত আপোনালোকে যদি অকণমান তাতকৈ ওপৰলৈ যায় বা অলপ বেছিকৈ ফাংগাছ হয় তেতিয়াহ'লে আপোনালোকে ৰেডমিল ইউজ কৰিব পাৰে।
আৰু যদিহে আপোনালোকে পোক লাগে বা পোক লাগোঁতে যদি আপোনালোকে কেমিকেল ইউজ কৰিব পাৰে তেতিয়াহ'লে যথেষ্ট ধৰণৰ কেমিকেল আছে ধৰি লওক চুমি প্ৰিণ্টৰ চুমুটুমু কোম্পানীৰ চুমি প্ৰিণ্টটো কয় সেইটো আপোনালোকৰ এবাৰ মাৰিলে মানে যথেষ্ট পৰিমাণে আপোনালোকৰ পোকৰ পৰিমাণটো কমি যাব হয় সেইটো বহুত কাৰাও হয় অলপমান সেইটো পৰা এভইডে কৰিব লাগে Avoid সেইটো কৰিব ধৰি লওক লাগে। অভাৰ যেতিয়া হৈ যাব ধৰি লওক চিটুৱেশ্যন বেলেগ এটা ৰূপ লয় ধৰি লওক খেতিডৰাটো লছটোতো কৰিব নোৱাৰি তেতিয়া গতিকে তেতিয়াতো মাৰিব লগা হয় আৰু আপোনালোকক মই পৰাপক্ষত অৰ্গেনিক ইউজ কৰিবলৈ কওঁ হয় অৰ্গেনিকটো আপোনালোকে ইউজ কৰক পৰাপক্ষত যদিহে অৰ্গেনিকত ভাল নহয় তেতিয়াহ'লে আপোনালোকে কেমিকেল ইউজ কৰিব পাৰে কিন্তু কম পৰিমাণে কেমিকেল ইউজ কৰিব যিহেতু মানৱ শৰীৰৰ কেমিকেল যথেষ্ট ক্ষতিসাধন গতিকে আপোনালোকে পৰাপক্ষত অৰ্গেনিক ইউজ কৰক হয় ধন্যবাদ